মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 10ৰ অসমীয়া বিষয়ৰ অধ্যায় 6 উদ্যোগী হও আহা লেখক দেৱজিৎ ভূঞা পাঠৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি আমি আলোচনা কৰিম তেন্তে পলম নকৰাকৈ আমি প্ৰশ্নৰ উত্তৰবোৰ চাও তোমালোকে ভালদৰে শুনা আৰু ভিডিঅটো মনোযোগৰে চাবা প্ৰথম প্ৰশ্নটো লক্ষ্য কৰিবা কি ভাব বিষয়ক আছে প্ৰথম প্ৰশ্ন কি আছে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সমোৱা শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম কি উত্তৰ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সমোৱা শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম হল প্ৰকাশ গোস্বামী নেক্সট প্ৰশ্ন শ্ৰেণীৰ শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল আনসাৰ শ্ৰেণীৰ শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী হিচাপে উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে নেক্সট প্ৰশ্ন এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি আনসাৰ চোৱা এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হল এলাহ নেক্সট প্ৰশ্ন এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন উত্তৰ এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নবনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন হয় নেক্সট প্ৰশ্ন কি আছে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি উত্তৰ কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হল ইট ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট ড্ৰিংক ক্ৰিকেট নেক্সট প্ৰশ্ন নাৰায়ণ মূৰ্তি কোন আনসাৰ নাৰায়ণ মূৰ্তি হল ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এন্টাৰপ্ৰেনিয়ৰ নেক্সট প্ৰশ্ন কি আছে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল আনসাৰ চোৱা উদ্যোগীসকল হল এজন ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগী আৰম্ভ কৰি কোনো বস্তু বা কম উদ্যোগী হোৱা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয় নেক্সট কোৱেশ্চন চোৱা প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব উত্তৰ প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব নেক্সট প্ৰশ্ন থমাস আলভা এডিসনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল উত্তৰ চোৱা থমাস আলভা এডিসনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল যে মই বিফল হোৱা নাই মাত্ৰ বুজিলো যে 10,000 ধৰণে ই কাম নকৰে ভাব বিষয়ক প্ৰশ্নৰ উত্তৰ শেষ হল এতিয়া আমি প্ৰশ্ন 2 চুমুকৈ বুজাই লিখা এই প্ৰশ্নবোৰৰ সকলোবোৰ উত্তৰ আলোচনা কৰিম ইয়াতে তোমালোকক এটা সৰু ৰিকুৱেষ্ট কৰো যে তোমালোকে যদি ভিডিঅটো চাই ভাল পোৱা আৰু পঢ়াত সহায় হয় তেন্তে ভিডিঅটো লাইক কৰিবা আৰু তোমাৰ নিজৰ বন্ধু বান্ধৱীৰ সকলৰ লগত শেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ অলপ সুবিধা হয় এই প্ৰশ্নৰ উত্তৰবোৰ পঢ়িবলৈ বা পৰীক্ষাত লিখিবলৈ ঠিক আছে আমি এতিয়া আৰু যদি মোৰ চেনেলত আজি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ক্লাছ 10ৰ সকলোবোৰৰ অসমীয়া বিষয়ৰ সকলো পাঠৰ আনসাৰ দিবলৈ চেষ্টা কৰিম আৰু দিয়াও আছে তোমালোকে কেইটামান পাঠৰ চাই লবা সো এতিয়া প্ৰথম প্ৰশ্ন কি আছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষক গৰাকীয়ে কিয় এইদৰে কলে বুজাই লিখা উত্তৰ চোৱা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষক গৰাকীয়ে উক্ত বাক্য ফাকি সিংহ উপনাম ব্যৱহাৰ কৰি এজন সফল উদ্যোগী বা কঠোৰ পৰিশ্ৰমী ব্যক্তিৰ আচৰণক বুজাইছে ইয়াৰ বিপৰীতে কাপুৰুষৰ উপনাম ব্যৱহাৰ কৰি এজন এলেহুৱা বা কৰ্মহীন নিবনুৱাৰ ব্যক্তিৰ আচৰণক বুজাইছে বুজিলানে কথাটো তোমালোকক ইয়াতে এই প্ৰশ্নবোৰ তোমালোকে মুখস্থ কৰাৰ আগত কি কৰিবা এই উদ্যোগী হও আহা পাঠটো সুন্দৰকৈ এবাৰ ৰিডিং পঢ়ি বুজি লবা ভালকৈ যে পাঠটোত কি কৈছে মই আশা কৰিলো যে তোমালোকে পাঠটো নিশ্চয় ৰিডিং পঢ়িবা আৰু ভালদৰে বুজিবা জনে পাঠটো পঢ়িছা বা যিসকলে বুজিছা যিসকলে বুজা নাই তোমালোকে কমেন্ট কৰিবা আৰু যদি পাঠটো বুজাই দিব লাগে তেন্তে কমেন্ট কৰি জনাবা মই
ভিডিও বনাই আপলোড কৰি দিম তোমালোকে তাৰ পৰা পাঠ্য বুজি ল'ব পাৰিবা নেক্সট পেৰা চোৱা প্ৰথমে কৈছে যে এজন কঠোৰ পৰিশ্ৰমী আৰু জীৱনত বিপদ আপদ ভয় নাখায় দৃঢ়ভাৱে থাকি ইচ্ছুক উদ্যোগী বা সফল উদ্যোগী ব্যক্তি এজন সিংহৰ সমান শক্তি আৰু সাহসীৰ বাবে পৰিচিত এজন সফল উদ্যোগী মানুহজনে নিজৰ ধৰণেৰে শক্তিশালী আৰু সাহসী নিজৰ বিশেষ প্ৰচেষ্টাৰ বাবে মহান কাম সাধন কৰিবলৈ সক্ষম হয় দ্বিতীয়তে কি কোৱা হৈছে যে এলেহুৱা বা কঠোৰ পৰিশ্ৰম নকৰা কৰ্মহীন ব্যক্তি এজন কাপুৰুষৰ চিন ইয়াৰ অৰ্থ হ'ল এলেহুৱা মানুহজন দুৰ্বল আৰু সমাজৰ বাবে আনকি নিজৰ পৰিয়ালৰ বাবে ভয়ংকৰ আৰু জীৱনত বিপদ ল'বলৈ ইচ্ছুক নহয় ইয়াকে ক'ব পাৰি যে এলেহুৱা ব্যক্তি কেৱল শাৰীৰিকভাৱে দুৰ্বল নহয় সাহস আৰু দৃঢ়তাৰো অভাৱ বা দুৰ্বল নেক্সট প্ৰশ্ন কি আছে সফল উদ্যোগী হ'বলৈ কিয় কঠিন উত্তৰ চোৱা এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি সকলোৰে এই গুণবোৰ নাথাকে সেইবাবে সফল উদ্যোগী হোৱাটো কঠিন নেক্সট প্ৰশ্ন চোৱা এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টা কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছিল বুজাই লিখা আনসাৰ চোৱা এজন সফল উদ্যোগী হ'বলৈ কিহৰ প্ৰয়োজন হেয়া শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক বুজাবলৈ গৈ এইদৰে কৈছে যে চাইকেল শিক্ষা আৰম্ভ কৰাত বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায় কাৰোবাৰ পৰি হাত ভৰিও ভাঙে যিসকল ছাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ পুনৰ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে যিসকল ছাল বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায় প্ৰথমে তলত চলাব পৰা হয় তাৰ পাছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা লাহে লাহে চলোৱা প্ৰতিযোগিতা অৱতীৰ্ণ হয় ঠিক সেইদৰে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বহুতেই প্ৰথম বিফলতাত এৰি দিয়ে কোনোবাই দুবাৰত এৰি দিয়ে কোনোবাই তিনিবাৰ বিফল হ'লে এৰি দিয়ে কিন্তু যিয়ে এৰি নিদি লাগি থাকে তেওঁ এদিন সফল উদ্যোগী হয়গৈ বুজিলানে প্ৰশ্নৰ আনসাৰটো নিশ্চয় আশা কৰিলো তোমালোকে বুজিছা কমেন্ট কৰি জনাবাচোন নেক্সট প্ৰশ্ন কি আছে উদ্যোগী কোন সকল ব্যক্তি কোৱা হয় বুজাই লিখা উত্তৰ চোৱা নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একজন উদ্যোগী বা এন্টাৰপ্ৰেনিয়ৰ সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী এখন ৰেস্তোৰাঁ বা ধাবাৰ মালিক এখন গেলামাল দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱাৰ ব্যক্তি সকলোৱে একগৰাকী উদ্যোগী এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় তোমালোকে মুখস্থ কৰি থবা সকলোবোৰ প্ৰশ্ন ইয়াৰ পৰা ইম্পৰ্টেন্ট হয় যেহেতু এটো এটা নতুন পাৰ্ট নতুন অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে নিশ্চয় তোমালোকে গমে পোৱা প্ৰতিটো আনসাৰ তোমালোকে ভালকৈ পঢ়ি থবা যাতে মেট্ৰিক পৰীক্ষাত ভালদৰে লিখি ভাল ৰিজাল্ট কৰিব পৰা ইয়াতে আমাৰ কি হয় 2 নম্বৰৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ যায় আমি নেক্সট কোশ্চেনবোৰ চাও 3 নম্বৰ প্ৰশ্ন চোৱা ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰৰ কাহিনীটো বৰ্ণনা কৰা তো সকলোৱে বুজি পোৱা ডাঙৰ হ'ব নিশ্চয় প্ৰথমে উত্তৰ চোৱা কি ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হল নাৰায়ণ মূৰ্তি তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰৰ কাহিনীটো তলত বৰ্ণনা কৰা হল এনেদৰে লিখিবা ঠিক আছে তেন্তে যি সকলে বা তোমাৰ খাতাটো চাব পঢ়িব বহুত ভাল পাব আৰু ডাইৰেক্ট যদি লিখি দিয়া আকৌ কি কোশ্চেন চাব লাগিব তাৰ পাছত আনসাৰটো চাব লাগিব আৰু এনেদৰে যদি লিখা যে তেওঁ নিলিখিও বা কি লিখিব পাৰা নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰৰ কাহিনীটো তলত বৰ্ণনা কৰা হল ঠিক আছে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই ভিডিও গাই নিদিলো কৈ নিদিলো বা পঢ়ি নিদিলো মই সুন্দৰকৈ ভিডিও বনাই দি আছো তোমালোকে ভালদৰে পঢ়িবা
9 নম্বৰ প্ৰশ্নত কি আছে সামৰ্থক শব্দ লিখা এইবোৰৰ ভিডিও বনাই দিম তোমালোকে ভালদৰে চাই পঢ়িব পাৰিবা আৰু এটা কথা শুনা এই সকলোবোৰৰ কোশ্চেন আনসার্স পেজ কেইটা আমি লিংক দি দিম পিডিএফ লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰিও চাই পঢ়িব পাৰিবা ঠিক আছে কি আছে সামৰ্থক শব্দ প্রভাত কঠিন এলেহুয়া ডাঙৰ চেষ্টা লগৰীয়া লক্ষ্য নিৰৱচ্ছিন্ন হাবিয়া সপন প্রভাতৰ সামৰ্থক শব্দ কি হ'ব প্ৰাতকাল কঠিনৰ সামৰ্থক শব্দ কি কঠোৰ এলেহুৱাৰ সামৰ্থক শব্দ কি সৰপা বা ধত ডাঙৰ বৃহৎ চেষ্টা প্ৰয়াস বা যত্ন লগৰীয়া সংগী বা লগৰী লক্ষ্য উদ্দেশ্য নিৰৱচ্ছিন্ন অবিৰত হাবিয়া আকাংক্ষা সপন দিবা স্বপ্ন নেক্সট কি আছে বিপৰীতাৰ্থক শব্দ লিখা নতুন ক্ষুদ্ৰ সফল কৰ্মহীন এলেহুৱা সহজ সপন সুবিধা আৰম্ভ জন্ম সমান নতুন উত্তৰ কি হ'ব নতুন বিপৰীত কিন্তু নতুন পুৰাণ ক্ষুদ্ৰ বৃহৎ বা ডাঙৰ সফল বিফল কৰ্মহীন পৰিশ্ৰমী বা নিয়োজিত এলেহুৱা অধ্যাৱসায় বা নিৰালস্য সহজ কঠিন সপন বাস্তৱ সুবিধা অসুবিধা আৰম্ভ সমাপ্ত বা শেষ জন্ম হলে মৃত্যু সমান অসমান কেইটামান বাক্য দি আছে এবোৰ তোমালোকে চাই লবা তাৰ পিছত আকৌ কেইটামান শব্দ দি আছে যেনে লৰা ছোৱালী হাত ভৰি খোৱাই বোৱাই জীৱন জীৱিকা পা পইচা এইবোৰৰ পৰা কি কৈছে ওপৰৰ বাক্য কেইটাৰ দৰে তলত দিয়া জুৰিয়া শব্দবোৰ বাক্য সজা মানে ওপৰৰ বাক্য কেইটাত কি আছে জুৰিয়া শব্দ আছে যেনে তুমি কথা বতৰা পাততে সাৱধান হবা মনে পঢ়া শুনা কৰি আছে গাড়ী দুখন আগপিছাকৈ গৈ আছে ঠিক এনেদৰে নিচৰ শব্দকেইটাৰ পৰা কি কৰিছে বাক্য বনাবলৈ কৈছে কি আছে লৰা ছোৱালী পথাৰত লৰা ছোৱালীবোৰ খেলি আছে হাত ভৰি বাহিৰৰ পৰা ঘূৰি ফুৰি আহি হাত ভৰি ধুই ঘৰত সমাব লাগে খোৱাই বোৱাই বুঢ়ী মাকে লৰাজনক খোৱাই বোৱাই ডাঙৰ দীঘল কৰিলে জীৱন জীৱিকা মানুহৰ জীৱন জীৱিকাত মাজে সময়ে বহুতো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় পা পইচা অপচয় খৰচ কৰিব নালাগে তোমালোকে এই বাক্যকেইটাৰ উপৰিও যদি তোমালোকে নিজাকৈ বনাই লিখিব পৰা তথাপিও হ'ব এই সকলোবোৰ পেজ মই ডেসক্ৰিপচনত পিডিএফ লিংক দি দিম তোমালোকে চাই পঢ়িব পাৰিবা নেক্সট কি আছে 12 নম্বৰত ভাব সম্প্ৰসাৰণ কৰা তিনিটামান ভাব সম্প্ৰসাৰণ দি আছে তোমালোকে পঢ়ি লবা মই ভিডিও বনাই দি আছো কি আছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুকৰ সমান তেন্তে চাই যোৱা পাঠৰ একেবাৰে হেক প্ৰশ্নটো হৈছে কি 13 নম্বৰ লিংগ পৰিৱৰ্তন কৰা লিংগ পৰিৱৰ্তন কৰিব কৈছে শিক্ষক ছাৰ ছাত্ৰ পুৰুষ বন্ধু শিক্ষক হলে শিক্ষয়িত্ৰী ছাৰ হলে মেম ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা বন্ধু বান্ধৱী ঠিক আছে আজিৰ এই ভিডিওটোত এইখিনিয়ে তোমালোকৰ বাবে উপস্থাপন কৰিলো আশা কৰিলো নিশ্চয় তোমালোকে ভাল পাবা বুলি কমেন্ট কৰি জনাবা আৰু যদি কোনো পাঠৰ প্ৰশ্ন উত্তৰ লাগে কোনো পাঠ বুজাব লাগে তোমালোকে বুজিব চোৱা তেন্তে কমেন্ট কৰি জনাবা মই হনকালে ভিডিও বনাই আপলোড কৰিম ঠিক আছে তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো মোৰ ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে আৰু প্লিজ যদি এতিয়ালৈকে এটা লাইক কৰা নাই তেন্তে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবা